নমস্কাৰ, মই ৰিংকুমণি মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আহকচোন আজিনো মই দিনটো কি কৰোঁ তাকে আপোনালোকক দেখাই যাওঁ। আজি ল'ৰাৰ স্কুলত বিজ্ঞান প্ৰদৰ্শনী আছে। স্কুলৰ বিজ্ঞান প্ৰদৰ্শনী হৈ আছে। বাইদেউ আজি মোৰ বিষয়টো হৈছে পৰিৱেশ প্ৰদূষণ। এতিয়া আমি পৰিৱেশ প্ৰদূষণৰ ফালে যোৱাৰ আগতে জানিব লাগিব যে পৰিৱেশ প্ৰদূষণ মানে কি। পৰিৱেশ প্ৰদূষণ হৈছে আমাৰ পৃথিৱীৰ যোনবোৰ উপাদান বায়ু, মাটি, পানী আদিবোৰ যেতিয়া মানুহৰ অপকৰ্ম বা বিভিন্ন প্ৰাকৃতিক কাৰণত আমাৰ পৰিৱেশৰ কাৰণে অপৰণীয় হৈ পৰে, অৰ্থাৎ পৰিৱেশটো অনিষ্টকাৰক কৰিব পাৰে। সেই এনেদৰে পৰিৱেশ অনিষ্ট কৰাকে আমি পৰিৱেশ প্ৰদূষণ বুলি কওঁ। এতিয়া পৰিৱেশ প্ৰদূষণৰ বিভিন্ন ভাগ আছে, যেনে মাটি প্ৰদূষণ, বায়ু প্ৰদূষণ, পানী প্ৰদূষণ আৰু শব্দ প্ৰদূষণ। এতিয়া আপোনালোকে ইয়াত দেখিছে এখন প্ৰদূষিত অঞ্চল, এটা প্ৰদূষিত অঞ্চল। এই অঞ্চলটোত আপোনালোকে দেখিছে কল কাৰখানা আৰু বিভিন্ন ঘৰ দুৱাৰ আছে। এই কল কাৰখানাটোৰ পৰা যিবোৰ ধোঁৱা ওলাইছে, সেই ধোঁৱাবোৰৰ ফলত আমাৰ বায়ুটো প্ৰদূষিত হৈছে। আৰু এই বায়ু প্ৰদূষণ কল কাৰখানাটোৰ পৰা অকল বায়ু প্ৰদূষণ হোৱা নাই, আৰু এই গাড়ী মটৰবোৰৰ পৰাও বায়ু প্ৰদূষণ হৈছে। এই গাড়ী মটৰবোৰৰ পৰা যিবোৰ ধোঁৱা ওলাইছে, সেই ধোঁৱাৰ ফলত আমাৰ বায়ুত সেই ধোঁৱাবোৰ মিক্স হৈ গৈছে, ফলত বায়ু প্ৰদূষিত হৈছে। এতিয়া আমি তাত পানী প্ৰদূষণত পানী প্ৰদূষণ হৈছে মানুহবোৰে যিবোৰ আৱৰ্জনা, আমাৰ মানুহৰ যিবোৰ ঘৰটো বিভিন্ন আৱৰ্জনা ওলায়, যিবোৰ মাটিৰ লগত মিহলি হৈ যাব পৰা আৱৰ্জনা আৰু মিহলি নোহোৱা আৱৰ্জনাবোৰ মানুহে মাটিত নুপুতি পানীত পেলাই দিছে, ফলত পানীটো প্ৰদূষিত হৈছে। আৰু আমাৰতো মানুহবোৰে বিভিন্ন জীৱ জন্তু পোহে, সেই জীৱ জন্তুবোৰ মানুহে পুতি মেলি পানীৰ লগত মিহলি পানীত উঠাই বিভিন্ন পানীত প্ৰদূষিত কৰিছে, ফলত আমাৰ পানীটো প্ৰদূষিত হৈছে। এতিয়া আমি যাম শব্দ প্ৰদূষণ। শব্দ প্ৰদূষণ কেনেকৈ হৈছে, আমাৰ বিভিন্ন দেৱালীত বম ফটকা ফুটোৱা হয়, আৰু আমাৰ এই গাড়ী মটৰবোৰৰ পৰা বিভিন্ন ধোঁৱা ওলায়, আৰু আমাৰ বিভিন্ন হাই হুলস্থুলৰ ফলতো শব্দ প্ৰদূষণ হয়। গাড়ীবোৰৰ পৰা যিহেতু টুইট টায়াৰ আমাৰ ৰাস্তাৰ কাষতে আছে, ফলত গাড়ীবোৰৰ পৰা যিবোৰ
আমি গছৰ ছাঁত খেলি থাকোঁ। বিভিন্ন কৃষকে কাম কৰি সেই গছৰ ছাঁতে ৰয়হি আৰু বিভিন্ন মৌ মাখি বা চৰাই চিৰিকটি গছত জিৰায়, অৰ্থাৎ গছত তেওঁলোকৰ বাস। যেতিয়া গছ গছনিবোৰ কাটি এখনৰ পৰা নাইকিয়া কৰি দিব, তেতিয়া কিন্তু সেই জীৱ জন্তুবোৰ থাকিবলৈ জেগা নাই। এতিয়া আপোনালোকে ইয়াত দেখিছে চেভ প্লেচ চেভ, কাৰণ এইটো কেনে হৈছে আমাৰ পৃথিৱীত আমি উশাহত যিহেতু অক্সিজেন গেছ লওঁ, জানেই সকলোৱে। যেতিয়া আমি অক্সিজেন গেছ লওঁ, সেই অক্সিজেন গেছ কিন্তু আমি গছৰ পৰা লওঁ, কিয়নো আমি যিহেতু নিশাহত কাৰ্বন ডাই অক্সাইড গেছ এৰি দিওঁ, সেই কাৰ্বন ডাই অক্সাইড গেছ গছে লৈ পেলাই সেই কাৰ্বন ডাই অক্সাইড গেছ গছে খাদ্য প্ৰস্তুত কৰে। আৰু গছে যেতিয়া খাদ্য প্ৰস্তুত কৰে, তেতিয়া সেই গছৰ খাদ্য প্ৰস্তুত কৰাৰ প্ৰক্ৰিয়াত আমাৰ অক্সিজেন মানে উৎপন্ন হয়। সেই অক্সিজেনে আমি উশাহত লওঁ। আৰু এটা পৰিৱেশ প্ৰদূষণৰ এটা মূল কাৰণেই হৈছে প্লাষ্টিক। যদি আমাৰ প্লাষ্টিক বন্ধ নহয়, তেতিয়া আমি পৰিৱেশ প্ৰদূষণ ৰোধ কৰিব নোৱাৰিম। প্লাষ্টিক বন্ধ কৰিবলৈ আমি কি কৰিব লাগিব? যিহেতু আমি বজাৰলৈ যাওঁতে হাতত এটা মোনা লৈ ল'ব, সেয়েহে আমি 10টা বস্তু কিনিলে 10টা পলিথিন আমাৰ ঘৰলৈ আনিম। আৰু সেই পলিথিনবোৰ আমি পুতিয়ে দিম নে মাটিত জ্বলাই দিম? এতিয়া জ্বলাই দিলেওতো আমি তেতিয়াও বায়ু প্ৰদূষণ হ'বই, আৰু পুতি দিলে যিহেতু মাটি প্ৰদূষণ। আমি কেতিয়াও প্লাষ্টিকবোৰ বন্ধ কৰিব লাগিব, কাৰণ আমি যদি সকলোৱে এটা বজাৰলৈ যাওঁতে এটা মোনা হাতত লৈ যাওঁ, তেতিয়া আমাৰ প্লাষ্টিকটো বন্ধ হ'ব পাৰে। যিহেতু এটা প্লাষ্টিক বেন কৰিছিলে, কিন্তু আকৌ প্লাষ্টিক চলিবলৈ লৈছে। ইয়াত আপোনালোকে দেখিছে এইখন এখন প্ৰদূষণমুক্ত পৃথিৱী, অৰ্থাৎ প্ৰদূষণমুক্ত এখন গাঁও। এই গাঁওখনত আপোনালোকে দেখিছে এটাও প্লাষ্টিক বা লেতেৰা বস্তু নাই। ইয়াত আপোনালোকে নদীখন যদি চফা দেখিছে, যেতিয়া আমি যদি এনেদৰে নদী লেতেৰা কৰি থাকোঁ, তেতিয়া কিন্তু আমি এই নদীৰ পানী ব্যৱহাৰ কৰিব লাগিব। অৰ্থাৎ ইয়াত মাছটো থাকে, মাছ কাছ আদিবোৰ মৰি থাকিব, আৰু প্লাষ্টিক থাকিলে সেয়েহে আমি এই পৃথিৱীৰ এনেকৈ প্ৰদূষণটো ৰোধ কৰিব লাগিব, কাৰণ আমাৰ পৰিৱেশে আমাক ভাবকচোন এখন প্ৰদূষণমুক্ত পৃথিৱী গঢ়ি তুলিব। কণী পাৰে আৰু কণী পৰাৰ পাছত পখিলাৰ মৃত্যু হয়। পখিলাৰ ক্ষেত্ৰত কি হয়, কণীৰ পাছত লাৰ্ভা ওলাই হয়। লাৰ্ভা মানে হৈছে পূৰ্ণাংগ অৱস্থা পায়। আপোনাৰ লগত অলপ আহিব পাৰে যে পূৰ্ণাংগ মানে কণীটো খাই বৰ ডাঙৰ দীঘল হয়। এই প্ৰক্ৰিয়াটোতে পূৰ্ণাংগ বুলি কোৱা হয়। আৰু লাৰ্ভা আৰু পূৰ্ণাংগ সম্পূৰ্ণভাৱে দেখিবলৈ বেলেগ বেলেগ হয়। আৰু কণীটোৱে নিজৰ মুখৰ পৰা এবিধ জুলীয়া পদাৰ্থ উলিয়াই ফুটাৰ দৰে আৰু নিজৰ গাত মেৰিয়াই লয়। আৰু এই মেৰিয়াৰ পাছত এটা লেটাৰ সৃষ্টি হয়, আৰু এই লেটাৰটোৰ ভিতৰত কণীত চকৰি এবিধ সোমাই থাকে। এই চকৰিটো 15-20 দিন